হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। আজি আপোনালোকৰ মাজত মই এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আহকচোন চাই থাকক ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব কি বনাবলৈ গৈ আছোঁ। আপোনালোকে দেখা পাইছে মই সেয়া হাফ কাপ ঘি দিছোঁ কেৰাহীটোত। কেৰাহীটো মই এতিয়া গৰম হ'ব দিছোঁ। তাৰ পাছত মই 6-7টামান ইলাচি আৰু লং দিছোঁ। দেখিছে আপোনালোকে ফুটি উঠিছে। তাৰ পাছত মই দিম 6-7টামান কাজু। তাৰ পাছত মই সৰু চাইজৰ সৰুকৈ কাটি লৈছোঁ আদা, এয়া মই কেৰাহীটোত দি দিছোঁ। আৰু আপোনালোকে এইখিনি বনাওঁতে চিমত দি বনাব, নহ'লে লাগি যাব। দেখিছে আপোনালোকে ভালকৈ ফুটি উঠিছে। এতিয়া মই এক বাতি বইল মটৰ ৰাখিছিলোঁ, সেইটো মই এতিয়া দি দিছোঁ কেৰাহীটোত। আৰু সৰু চাইজৰ এটা গাজৰ কাটিছিলোঁ, সেইটো মিহি মিহিকৈ মই সেইটোও দি দিছোঁ কেৰাহীত। এতিয়া মই লৰাই দিছোঁ। মই আপোনালোকক কৈ আছোঁ বাৰে বাৰে আপোনালোকে চিমত দি বনাব, তেতিয়া লাগি নাযায়। এতিয়া মই ঢাকি দিছোঁ। আকৌ ভালদৰে মই লৰাম গোটেইখিনি। এয়া আপোনালোকে দেখিছে ইয়াত 1 বাউল বাসমতি ৰাইচ আছে। মই বাসমতিখিনি 5 মিনিটমান তিয়াই ৰাখিছিলোঁ। এতিয়া মই দি দিছোঁ ইয়াত। ভালদৰে এতিয়া মিক্স কৰি দিম। এতিয়া মই 1 চামুচ নিমখ দি দিছোঁ তাত। আপোনালোকে আন্দাজ অনুযায়ী নিমখ দিব। আৰু অকণমান দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। তাৰ পাছত মই ঢাকি দিছোঁ 5 মিনিট সময়। হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ ওচৰত এটা ৰেচিপি ভিডিঅ' আগবঢ়াম বুলি ভাবিলোঁ, কিয়নো আজি আমাৰ বাৰ বাৰ্থডে হয়। বা আহিছে আমাৰ ঘৰত। তো সেয়া আজি মই মটৰ পোলাও বনাই আছোঁ। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। তো আহক আপোনালোকেও ট্ৰাই কৰিব। তো ব'লক আকৌ দেখাই আছোঁ নেক্সট ষ্টেপ কি হয়। মোৰ পোলাওখিনি হাফ ফ্ৰাই কৰা হৈ গ'ল। মই এতিয়া কুকাৰ লৈছোঁ। কুকাৰটোত গোটেই পোলাওখিনি মই দি দিছোঁ। এতিয়া মই পানী দিম। ইয়াত 3 কাপ পানী দিম। আপোনালোকে জোখ অনুযায়ী দিব। মই 3 কাপ দিছোঁ। তাৰ পাছত গোটেইখিনি অলপ মিক্স কৰি দিম। এতিয়া মই ধুনীয়াকৈ পোলাওটো ঢাকি দিম। এতিয়া মই 2টা চিটি মাৰিবলৈ দিম। তো ফ্ৰেণ্ডছ, এয়া দেখিছে নহয় আপোনালোকে মোৰ পোলাও ৰেচিপি হৈ গ'ল। ফ্ৰেণ্ডছ, যদি মই বনোৱা ৰেচিপি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।